ৰাতিটো বহি থাকিলো, তীখৰ নাহিলেই দেখোন। সিটো আংকালে এনেকে ক'তো নাযায় আৰু গ'লেওতো ঘৰলৈ গুচি আহে। ক'ত যাব পাৰে বাৰু সি? ৰাতিটো বৰ ধুনীয়া টোপনি ধৰিলে দেই, উঠিবলৈও সাৰ নাপালো। পেহী, বৰ ডাঙৰ কথা নহয়, মই ৰাতিটো ৰখি থাকিলো, তীখৰ ঘৰলৈ নাহিলে নহয়। ক'ত গ'লগেনো সি? আংকালৰ এনেকে নাইকিয়া হয় নেকি? আংকালেও যায়, কিন্তু ৰাতিটো নহাকে নাথাকে নহয়। মই আগফালৰ বেঞ্চখনতে ৰাতিটো বহি থাকিলো, তেওঁ নাহিলেহি। কি কৰ এতিয়া তেনেহলে? তই মুখ হাত ধুচোন, মই অকমান বিচাৰি যাওঁ। ঠিক আছে, যা। ৰাম, ঘপককেনো সি কলে গ'লগে? এইকণ চেং, তই পলহ মাৰি মাছ ধৰিব পাৰিবিনে? মোক দে। মুন্না, চাই থাক আজি মোৰ পলহত কেনেকে ৰবোৱালি সোমাই। ফালিবি। ফুটুকন জলদি আহ, দেৰি নকৰিবি, ভোলাদাহত আমালৈ ৰখি থাকিব পাৰে। গৈছো ৰ। ফিটো, দেৰি নকৰিবি, জলদি আহ আকৌ। বৈ, ফুটুকন চাবি আজি ফিটোৱে কেনেকে মাছ ধৰে। ফুটুকন, আমাৰ ইয়াক চাবি দে। পাগলটোৱে পানী দেখিলে ধাম ধুম জপিয়াই দিয়ে, হুল চেং একো নামানে। ঠিক আছে আইতা। ধনিয়াম বুঢ়াও আজি পাক এটা মৰা নাই। আংকলে ইমান টাইম পাক এটা মাৰে। ইমান দেৰি লগাই দিলি নে? মইতো তহঁতি নাহোতে যাবলৈ ৰেডি হৈ আছিলো। ফিটোৱে ভাত খাই আছিলে আকৌ। বাপৰে, ফিটো ভাত খাই নেকি? ৰাতিপুৱাই মোক একাহি লাগে আৰু নহলে পেটত নিগনিবোৰ এনেকুৱা দিগদাৰ লগাই। বৈ গৈ থাকো। লালুকি, বাল্টিংটো লৈ আহা। আজি বহুত দিন হ'ল দেই মাছ ধৰিবলৈ যোৱা নাই। বজেন্দা জালখন ভাল নহয়, পাব লাগে। এমাৰ ফুটটোত আকৌ বহুত দিন জাল মৰা নাই নহয়, পাব লাগে। বজেন্দাও যাব নেকি? অকল বজেন্দাই নহয়, আমাৰ গোটেই পল্টনটো। তীখৰ, তই ক'ত গলিগেনো? আংকালেতো তই এনেকুৱা নকৰ। ভোলাক এবাৰ সুধিহে যাওঁ, সি কেনেবাকে দেখিছিলে নেকি। ঐ ভোলা, ঘৰত আছনে? বজেন্দা আয়ুস বৰ দীঘল দেই, নাম লওঁতে ওলাইছেহি। আছো, গৈছো ৰব। গৈ থাকো দিয়া, ভাজি চাজি বনাব নালাগে দেই। বস্তু যিহে দাম, মাছ পাম নহয়, মাছ ফ্ৰাই কৰিম আৰু ভাত খাম। ঠিক আছে। কৃষ্ণ ভগৱান পালে হয় আৰু দে, বহুত দিন হৈ গ'ল লোকেল মাছ কেইটামান খাবলৈ পোৱা নাই। বজেন্দা খালী হাতে আহিছে যে, জালখন যে নানিলে, মুখে মাছ ধৰিব নেকি? মই মাছ ধৰিবলৈ অহা নাই, তীখৰকে বিচাৰি ফুৰিছো। কালিৰ পৰা তাক বিচাৰি পোৱা নাই। কেনেবাকে তাক দেখিছিলি নেকি? বিচাৰি পোৱা নাই মানে কেতিয়াৰ পৰা? কেতিয়াৰ পৰা মানে কালি যে তোৰ ঘৰত ভাত খাবলৈ আহিছিলো, তাৰপিছত গৈ পিনি দেখিছো সি নাই। মই ৰাতিটো বাহিৰতে ৰখি থাকিলো, নাহিলে আৰু সি। মোৰ ঘৰলৈ অহা আগত তাৰমানে আছিলে। আছিলে, তোৰ ঘৰলৈ অহা আগত মই তাক মেগী খুৱাই থৈ আহিছিলো নহয়। ৰাতিটো বৰ নিশ্চিন্ত মনে শুই থাকিলো দেই। এই পাগলটোৱে কেনেকে শুৱে, দেখিলে ভয় লাগি যায়। নুশুত কেলে? কামটো হ'ল। মোৰতো ইমান বেকাকৈ শুব পাৰো নে, দেখিলে ভয় লাগি যায়। মোৰ মূৰটো ফল্ডিং চিষ্টেম, যেনি তেনি ঘূৰাব পাৰো। চাবি নেকি? আইও মা, কেনে দেখিলি? চালা কেনেকে ঘূৰা, মোৰ দেখিলে ভয় লাগে। চাহ নাখাও নেকি? খাম, মুখখন ধুই লওঁগে ৰ। ভলো যে গধূলি আহিলে মোৰ ভয়ে লাগে, কিবা কিবি কৰি আহে নে কি নে, আকৌ লগতো এটা লৈ আহিছে। মুখখন ধুই আহি লওক, সুধিবহে লাগিব। এতিয়া চাগে বজনে বলিয়াটো নিচিনাকে হাতী পোৱালিটো বিচাৰি ফুৰিব পাৰে। আৰু তাক দিম চোত, আমাক চিনি পোৱা নাই। এতিয়া যদি আমাক কেনেবাকে সোধে কি কবি? ক'ব নোৱাৰো। মোৰ যে ভোলা স্কুটিখনো চুৰ কৰিবলৈ মন গৈছিলে। সেইখনো কৰিম ৰ, আগতে কেইটা পইচা খতম হৈ লওক। তহঁতি চাহ নাখাও নি? মুখখন ধুই লগে আকৌ। গৈছো। সিহঁতি দেখোন কিবা চুৰ কৰা কথা পাতি আছে। মই ঠিকেই ভাবিছিলো, গধূলিখন ভলো মোৰ ঘৰত এনেই থাকিবলৈ অহা নাই। ডাল মে কুছ কালাহে। মাছ ধৰিবলৈ আমি আপোনালোকৰ ঘৰলৈ আহিছিলো, আপোনালোকৰ আকৌ ক'ত যায়? তীখৰক বিচাৰি ফুৰিছো, কালিৰ পৰা বিচাৰি পোৱা নাই। কি বিচাৰি পোৱা নাই? ক'ত গ'লনো? কেনেকে গম পাবা এতিয়া? কালি সি আহিব বুলি ৰাতিটো মই বাহিৰতে ৰখি থাকিলো, নাহিলে আৰু। নহলে পৰ্যন্ত কোনোবাই ধৰি লৈ গ'ল নেকি? কোনেনো ধৰি নিব? তেতিয়াহ'লেনো গ'ল ক'ত? তাকে বিচাৰি ফুৰিছো, কাৰোবাৰ ঘৰে চৰে সোমাই আছে নেকি। ধনিয়াম বুঢ়া ঘৰ ফালে চেক কৰিছিলে নেকি? নাই কৰা, কৰোঁগে বুলিয়ে ওলাই আহিছো। বলক। বিউটিয়ে হাকি হাকি গোটেই বুৱাই দিছে, ইমান লেতেৰা গোন্ধাইছে। এইটো আকৌ কাৰ লকেট পৰি আছে? বজেনকতো মই এনেকুৱা লকেট পিন্ধা দেখা নাই। কাৰ হ'ব পাৰে? বজেনলে ফোন এটাহে কৰোঁগে ৰ। চম্পা তোক চায়ে থাকিম, চায়ে থাকিম, চায়ে থাকিম, মন মোৰ নভৰালৈকে। তোকে চুমা দিয়েই থাকিম, দিয়েই থাকিম, দিয়েই থাকিম, পেট নভৰালৈকে। হগা হগা, আজি মুঠতে চম্পাক প্ৰপ'জটো মাৰিয়ে দিম আৰু। তাই মোৰ প্ৰপ'জেলটো ৰিজেক্ট কৰিলেহে মোৰ মনটো বৰ বেয়া লাগিব। ৰিজেক্ট কৰিবলৈ হ'লে বৰুণ দেৱতাই মোটা নিচিনাকে ময়ো কান্দি কান্দি গোটেই নৈ বোৱাই দিম। একচেপ্ট কৰিবই লাগিব। বজেন্দা, মোৰ কিন্তু মনে ধৰা নাই তীখৰ যে এইফালে আহিছে। আনকালে এইফালে নাহে বাৰু, ক'ব নোৱাৰি নহয়, পাগলবোৰৰ কথা গুচি আহিবও পাৰে। বুঢ়াক সোধকচোন কেনেবাকে দেখিছিলে নি। বুঢ়া ক'ব ৰাতিপুৱাই উঠে নহয়। ধনিয়াম কাইদেউ, অকমান এইফালে আহিবচোন। আহিলে আৰু এইটো হেতক চালা মোক দেখিবলৈ মন নাযায়। কালি মই তাক চম্পাক প্ৰপ'জ মাৰিম বুলি কওঁতে সি মোক বুঢ়া ঠেৰাকৈ গোটেই বাকী নাইকিয়া কৰিলে। এতিয়া আকৌ মোৰ ওচৰলৈনো কেলে আহিছ? কি হ'ল?
কেলে আহিছ মোৰ স্বৰ্ণ ভৱনলে? অকমান এইফালে আহিবচোন, দৰকাৰী কথা এটা আছে। কি হ'ল চালা, কামটো কাৰণে ৰাতিপুৱাই ৰাতিপুৱাই টেটুডাল ফালি আছহি? তীখৰ কালিৰ পৰা ঘৰলৈ অহা নাই, কেনেবাকে এইফালে অহা দেখিছিলে নেকি বাৰু? তোৰ ঘৰ মই চকীদাৰ নেকি হে? তীখৰ ক'ত যাব, বিউটি ক'ত যাব, মই চাই থাকিবলৈ মোৰ বেলেগ কাম নাই আৰু হে? মই আপোনাক মোৰ ঘৰ চকীদাৰ কৰিবলৈ কোৱা নাই নহয়, কেনেবাকে দেখিছিলে নি সুধিছোহে। নাই দেখা, এতিয়া গৈ থাক। বজেন্তা বলক বলক, এইবোৰ লগত কথা পাতি লাভ নাই। চালা যেন কুকুৰ তেন টাঙোন। কালি মই চম্পাক প্ৰপ'জ মাৰিম বুলি কওঁতে মোক উপলিঙা কৰিছিলি, এতিয়া আকৌ মই তহঁতক কেলে সহায় কৰিম হে? বলো, তই সঁচা কথা কচোন, কালি যে গধূলিখন তই মোৰ ঘৰলৈ আহিলি, কিবা কিবি বেয়া কাম কৰি অহা নাইতো? কি মাহী, তই মোক তেনেকুৱা ল'ৰা বুলি ভাবিছ নেকি? আংকালে তই দিনতহে আহ, কালি যে গধূলি চোৰটো নিচিনাকে আহিছ। তই অকলে থকাৰ কাৰণে মই তোৰ লগত থাকিবলৈ আহিলো, তই মোক সেই বুলিহে কলি, নাহো আজিৰ পৰা। নহয় মই কথা এষাৰে কৈছো, বেয়া নাপাবি। যা সোনকালে ভাতকেইটা বনাই ৰেডি কৰগে, আমি যামগে এতিয়া, বেলেগ কাম এটা আছে। মাহীয়ে কেনেকে গম পালে? গম নাপাব কেলে, তোৰ যিহে গলাটো ডাঙৰ, ইমান টেটু ফালি কথা ক। গম পালো, পক মতলব নাই। হেল্ল' বজেন, ক'ত আছ তই? এইবোৰতে আছো, তীখক বিচাৰি ফুৰিছো, বিচাৰি পোৱাই নাই, ক'ত গ'ল জানো। বজেন, মই পাই হাৰি থাকোতে চেইন এডাল পাইছিলো। কি চেইননো, ক'ত পালি? কি চেইন মানে হাতী দাঁতৰ, বিউটিক বন্ধা গোহালিটো মুখৰ আগতে পৰি আছিলে। কি বিউটিক বন্ধা গোহালিটোৰ ওচৰত পৰি আছিলে? ঠিক আছে, তই ভালকে থৈ দেচোন, মই গৈ আছো। কি হ'ল বজেন্দা, কি পৰি থকা কথা ক'লে? বিউটিক বন্ধা গোহালিটোৰ ওচৰত বোলে চেইনডাল পৰি আছে, মামনি পেহীয়ে সাউতে পালে। তেতিয়াহ'লে বজেন্তা তীখৰক কোনোবাই চুৰ কৰি লৈ যোৱা নাইতো, আৰু সেইডাল চেইন চোৰৰে নহয়তো? মোৰো তেনেকুৱাই লাগিছে। আগত ব'লাচোন চেইনডাল চাই লওঁগে। এই ঈশ্বৰ ৰক্ষা কৰিবা, জীৱনত ফাৰ্ষ্ট টাইম ছোৱালীক প্ৰপ'জ কৰিবলৈ আহিছো, প্ৰেক্টিচ অকণ কৰি লওঁ। মাই ডাৰ্লিং চম্পা, আই লাভ ইউ। এনেকে কৰিলে অকণ বেছি হৈ যাব। এই চম্পা, এবাৰ এই বুঢ়াক ভাল পাই চাবানে? উইল ইউ মেৰি মি? এনেকে ক'লেতো চম্পাৰ লগতে গুচি আহে বুলিয়ে ভয়। এই চম্পা, এই ঘৰত আছানে? ধনিয়ামদাৰ কথা ভাবি আছিলো হে, ভাবি থাকোতে আহিলে, বহুত দিন জীয়াই থাকিব দেই। আছো। অকমান বাহিৰলৈ আহিবাচোন। ৰাতিপুৱাই আহিলে যে, কিবা কথা আছে নেকি? থাকোতে বৰ ডাঙৰ কথা এটাই আছে। নকওঁ বুলি ভাবিলেও যি দেখিছো পেটত বৰ খোচা বিন্ধা কৰি আছে, সেইকাৰণে বোলো কৈয়ে দিওঁ। কওক আকৌ, কথা এষাৰ ক'বলৈ ইমান চিন্তা কৰিব লাগিছে নে? অ' মাই চম্পা ডাৰ্লিং, এই বুঢ়াক এবাৰ ভাল পাই চাবা নেকি? তুমি যদি কোৱা, তোমাৰ কাৰণে মই আকাশৰ পৰা জোন তৰাও ধৰি লৈ আহিব পাৰো। বৰুণ দেৱতাৰ লগত মোৰ বৰ ভাল। মোৰ মানুহজন থাকোতে মই আপোনাৰ কথাষাৰ একচেপ্ট কৰিব নোৱাৰিম নহয়। মোৰ যমৰজাৰ লগতো বৰ ভাল। তুমি যদি কোৱা, মই যমৰজাক কৈ তোমাৰ হাজবেণ্ডক ওপৰলে টিকটটো কটাই দিব পাৰো। পেহী, কোনডাল চেইন লৈ আছোন। বজেন্দা, তীখৰক যোনে চুৰ কৰিবলৈ আহিছিলে, তাৰে ভুলতে চেইনডাল পৰি গ'ল চাগে। এইডাল এনেকুৱা হাতী দাঁতৰ চেইনডাল মোক কাৰোবাৰ এটা ডিঙিত দেখা নিচিনা লাগিছিলে। কাৰ ডিঙিত দেখিছিলো বাৰু, ভালকে মনত পৰা নাই নহয়। অ' মাই গড বজেন্দা, মোৰ মনত পৰি গ'ল। কি মনত পৰিলে তোমাৰ? বজেন্দা, আপোনাৰ মনত আছেনে ভলো আৰু মলৈ যে আমাৰ ঘৰ গৰু চুৰ কৰিছে, তেতিয়া যে আমি তেহেঁতৰ গাত আমুৰি পৰুৱা মেলিছিল, তেতিয়া যে তেহেঁতৰ ডিঙিত হাতী দাঁতৰ চেইনডাল দেখিছিলো, আপোনাৰ মনত পৰিছেনে? ভলৰ ডিঙিতে মই এনেকুৱা চেইনডাল দেখিছিলো। বজেন্দা, ভলৰ ডিঙিত দেখা নিচিনা নহয়, ভলহঁতে চুৰ কৰিলে। ভলো আৰু মলো, তহঁতি মৰিবলৈ সাজু হ। এই বজেনৰ পৰা তহঁতক এবাৰ কোনেও বচাব নোৱাৰে।